এভৰিৱান আশা কৰোঁ সকলোৱে ভালে আছে। আকৌ এটি মোৰ নতুন ভিডিঅ'তে আপোনালোকক স্বাগতম জনালোঁ। বলকচোন আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো বনোৱাৰ কাৰণ এইটোৱে, আজি মোৰ শহুৰ দেউতাৰ বছৰেকীয়া তিথি। বছৰেকীয়া তিথি বুলি আমি ঘৰত আজি বিশেষভাৱে এনেকৈ একো নকৰোঁ, ঘৰত এনে প্ৰসাদ এখন দিম। আৰু আপোনালোকে সকলোৱে জানে ফুলগুৰি সত্ৰ বুলি ক'লে চিনি পায় সকলোৱে। বলকচোন আজি ফুলগুৰি সত্ৰলৈ যাওঁ আৰু বিশেষ একো নকৰোঁ। তাত মানে কি কেইজনীমান আই বহি এখেতক চাহ পানী খুৱাম আৰু প্ৰসাদখন দিম। তাৰে বিশেষ জেগাখিনি বা তাৰে পৰিৱেশটো আপোনালোকক দেখাম, ভিডিঅ'তে আপোনালোকে চাই থাকিব। ফাইনেলি গাইছ আমি যাব ওলালোঁ, এয়া ওচৰতে হয়। So guys, শ্ৰী শ্ৰী চতুৰ্ভুজ ফুলগুৰি সত্ৰ চাব পাৰে। ইয়াতে বেৰত বহুত নানা ধৰণৰ আকৃতি আছে, তো চাব পাৰে সকলোৱে, আহিব চাব। আহক। গাইজ এইবিলাক দেখিছে দধি যে মতে, সেই দধি মথা বস্তু হয়। চ' আমাৰ ইয়াতে দুৰ্গা পূজাৰ ভাচনিৰ দিনাখনে ইয়াতে উৎসৱ হ'ব, তো সকলোৱে আহিব চাব। অলপ দেখাই আছোঁ। এওঁলোকে ইয়াত বহি আছে, এওঁলোকক এতিয়া আমি চাহ পানী দিম আৰু প্ৰসাদ চসাদ দিম। গাইছ এওঁলোকে এতিয়া ঘৰলৈ গ'ল, আমিও ঘৰলৈ যাই আছোঁ। কমপ্লিটলি আমাৰ চবখিনি কাম শেষ হৈ গ'ল। ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে চাইডত থকা বেল আইকনটো টিপি দিব। আজিলৈ বাই বাই।